এইটো আমি আছোঁ ঘটনাস্থলীত। আপোনালোকে যদি কাকপথাৰ পৰা ডিৰাগ ফালেদি যায়, তেতিয়াহ'লে যিটো মেইন হাইৱে, এই হাইৱেটোৰ ঠিক এইটো স্থানত দুৰ্ঘটনাটো হৈছিল। ইয়াৰ পৰা ডাইৰেক্টলি গাড়ীখন গৈ মেলি আপোনাৰ সেই পথাৰত পৰেগৈ। টায়াৰৰ দাগ আছিল। এই ৰাস্তাইদি গৈ মেলি ইয়াত এজোপা গছ আছিল, এই গছজোপা আপোনাৰ ইফালৰ পৰা উঘালি দিছে। গছজোপা আপোনালোকে চাওক, ইফালৰ পৰা উঘালি দিছে। আৰু কিছুমান গছৰ ডাল তাতো পৰি আছে। এই গছৰ গুৰি এইফালৰ পৰা খুন্দিয়া হ'ব, সেইকাৰণে গছৰ গুৰিটো এনেকৈ আছে। এই গছৰ গুৰিটো আপোনালোকে লক্ষ্য কৰক। ল'ৰা দুজন যে ফুটবল খেলা ল'ৰা বুলি, সেইটোতে বেছি দুখ লাগিছে। কেলে খেল জগতৰ এজন ল'ৰা যোৱা কাৰণে আমি বৰ দুখ পাইছোঁ। কেলে ই খাই বৈ আহি এই কামটো কৰিছে। এই কথাটো মই আপোনালোকক জনাই দিওঁ, এই হাইৱেটোত ইমানেই বেছি এক্সিডেণ্ট হয়, আৰু যদি আপোনালোকে চাই, ইয়াত এক্সিডেণ্ট হোৱা প্ৰায় 80% মানুহে কিন্তু নাবাচে, কাৰণ ইয়াত গাড়ীবিলাক বহুত স্পীডত থাকে। যদিহে মই আপোনালোকক কওঁ, একচুৱেলি আমাৰ ইয়াত ৰৈ থাকিবলৈ এতিয়া ভয় লাগিছে গাড়ীবিলাক দেখি মেলি। এই ৰাস্তাটোৰ পৰা এইফালে এইটো হোৱাইট যিটো চিন আছে, এই বগা চিনৰ ইপাৰে আপুনি আছোঁ বুলি আপুনি একেবাৰে সুৰক্ষিত আছে বুলি নহয়। এই বগা চিনৰ বোলে ইপাৰে মই আছোঁ, ইয়াতে ধৰক কিবা ধৰণৰ খাই মেলি অলপ জিৰণি লওঁ, অলপ ৰেষ্ট লওঁ, এইটো নহয় মানে। গতিকে মই ভিউৱাৰ্ছসকলক কৈছোঁ, আপোনালোকেও ভৱিষ্যতে কেতিয়াও বগা চিনডাল আছে, তাৰ ইপাৰেহে আমি আছোঁ, অলপ ৰেষ্ট লওঁ, অলপ বহি লওঁ, এইটো কাম কেতিয়াও নকৰিব। গাড়ীবিলাক স্পীডত থকাৰ কাৰণে বহুত সময়ত তেওঁলোকৰ কণ্ট্ৰলটো নাইকিয়া হৈ যায়। অভাৰ স্পীডিঙৰ কাৰণে গাড়ীবিলাক ছাইডত থকা মানুহকো খুন্দিয়াই দিয়ে। প্ৰাণজিতৰ সম্পৰ্কে আমি যিখিনি কথা ঘৰত পাতিলোঁ, তেওঁলোকৰ মাকে একো ক'বলৈ পৰা অৱস্থাত নাই, কিন্তু প্ৰাণজিতৰ বৰ্তাকে কৈছে প্ৰাণজিতৰ সম্পূৰ্ণ আগফালৰ মুখমণ্ডল, নাকৰ পৰা এইখিনি সম্পূৰ্ণ ভাঙি গৈছে। বুকুৰ কামিহাৰ আগফালে পেটৰ ফালেদি 2-3ডাল ওলাই আহিছে। আমি শুনিবই নোৱাৰিলোঁ একচুৱেলি বৰ্ণনাবিলাক। গতিকে মই ৰিকুৱেষ্ট কৰিছোঁ যে আমাৰ ট্ৰেফিক ৰুলছবিলাক আৰু বেছি ষ্ট্ৰং হ'ব লাগে। তো যিখিনি ব্যক্তিয়ে নিচাসক্ত ব্যক্তিয়ে গাড়ী চলায়, তেওঁলোকৰ ওপৰত ষ্ট্ৰিক্ট কিছুমান ল' আনিব লাগে। গাড়ীখন সেই পানীত পৰিলগৈ, একেবাৰে তাত। এই দেখিছে এইখিনি দ জেগাটো, ইয়াতে টুপিও পৰি আছে। য়ামাহা বাইকৰ টুকুৰা ভাইজাৰবিলাক ইয়াতে পৰি আছে। এইবোৰ গোটেইবোৰ বাইকৰ টুকুৰা এইখিনি পৰি আছে। এয়া ইণ্ডিকেটৰ লাইটো ইয়াতে আছে। গাড়ীখন ইয়াত খুন্দিয়াই মেলি প্ৰায় আপোনাৰ ধৰক 30-40 মিটাৰমান ল'ৰাকেইটাক উৰুৱাই লৈ গৈছে, যাৰ কাৰণে ইয়াতে বাইকৰ অৱশিষ্টবিলাক আছে। আৰু গাড়ীখন সোমালেগৈ সেই পথাৰত। এখন য়ামাহা বাইকৰ এইটো চিম্বল দেখা পাইছে।